তো মানে পুরা বিগ ফ্যান লগা হৈছে কি ধুনিয়াকে কাজে কাজে আহিছা এতিয়া আমি দুইজন আছো ৰখি আছো ব্ৰহ্মপুত্ৰ জংগল কিনিব লৈছে আৰু হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মই নিচাই পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হৈছে 26 জানুৱাৰী প্ৰথমতে হেপী ৰিপাব্লিক ডে এণ্ড ছেকেণ্ডতে হেপী সৰস্বতী পূজা বুলি কি আৰু এতিয়াতো কলেজ নাই আমি এনে ওলাই যাম মেখেলা চাদৰো পিন্ধা নাই এনেকৈ বাছ চিম্পুলকৈ ওলাই যাম চাম আৰু গুৱাহাটীতে আছোঁ গুৱাহাটীত পূজা চাইতে এনেও ভালে লাগে কিমান ধুনীয়া ধুনীয়া ছোৱালী আহিব আজি তো সকলোকে দেখাই থাকিম ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে এফালে ডাবলু আহি আছে আৰু একেলগে যাম আৰু গোটেই আৰু এয়া আমাৰ হালৈ আহি আছে বাইক লৈ পিছে পিছে পুৰা আজি ছোৱালী চাব আৰু উৰা সেইকাৰণে অকলে আহিছে মোক নিয়া নাই লগত এণ্ড গাইজ আজি যিহেতু ৰিপাব্লিক ডে আৰু সেইকাৰণে ইয়াৰ পৰা মানে ভাইটিয়ে পতাকা কিনিব লৈছে আৰু আমি সকলোৱে এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু ইয়াত মানে পুৰা পতাকা লগাই দিলে ভাইটি পুৰা চেমিন আগফালে বহিছে কেনেকুৱা লাগি আছে আজি একো লগা নাই তোমাকতো ইমান ধুনীয়া লগা হৈছে কি ধুনীয়াকৈ কাজে কাজে আহিছা আৰু ছোৱালীবিলাক চাই যাব লাগিব ন আজি কেনেকুৱা চবকে চাব লাগিব আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু এয়া কিনা হৈ গ'ল পতাকা এতিয়া যাম আৰু ওলাই আহি পালোঁ ডাউন টাউন ইউনিভাৰ্চিটি ইয়াতে ছয় ভাই পঢ়ে আৰু সেইকাৰণে আমিও আহিলোঁ আৰু আজি পূজা চাব ইয়াত তো চাওঁ ছোৱালীবিলাক কেনেকৈ সাজি কাচি আহিছে ধুনীয়া ধুনীয়া ছোৱালী ডাউন টাউনৰ পৰা আহিলোঁ আৰু তাত অলৰেডি পূজা শেষেই বুলি কৰিব লাগিব মানে চবেই গৈছে চাগে ঘৰে ঘৰে আৰু ইয়াত ডাবলু আগত আছে তাক মানে দুই এটা ফ্ৰেণ্ড আছে ন লগ পাই আছে চবে ফটো উঠে এটা দুটা ফ্ৰেণ্ডে আৰু আমিও এতিয়া দেখিছোঁ অলপ দূৰত আছে আৰু আমি চিল্লাই যাম এবাৰ বিগ ফেন বুলি তেতিয়াবা চবে মানে আমাক ঘূৰি যাব ভাল হ'ব কৰবাৰ ফ্ৰেণ্ড চাগে বিগ ফেন আৰু মই কাৰৰ পৰা এতিয়া ডাবলু বাইকত আহি গ'লোঁ কাৰণ আমি এতিয়া শুনাব যাম আৰু কাৰত আৰু সেই দুজন মানুহ গৈছে সেইকাৰণে মই ডাবলুৰ লগত আহিলোঁ আৰু এতিয়া আমি দুইজন আছো ৰখি আছো ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট একদম জোৰাবাটৰ ফালে বহুত ট্ৰেফিক চবেই নিজৰ সৰস্বতী লৈ ঘূৰি আছে আৰু মোক তুমি লৈ আছা হয় দে और मैं भी सरस्वती बन के इधर बैठी हूँ लेकिन बट सरस्वती मॉडर्न सरस्वती है ड्रेस अप देखो नहीं घर में रहती तो ड्रेस वगैरह करके पूरा एकदम कलेस में जाती लेकिन आज तो ड्रेस लेके नहीं आया ना इसलिए ये आगे है ब्रह्मपुत्र रिजॉर्ट और अभी जाएंगे ये কি কলুবে অসমীয়াৰ পৰা আগত আছে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট আৰু আমি এতিয়া তাত যাম ফাইনেলি গাইজ আহি পালোঁ ৰিজৰ্ট ফুড ভিলা আৰু ইয়াতে আমি খাম তেতিয়াৰ পৰা ৰিজৰ্ট বিচাৰি মানে চবতে ফুল আৰু আজি সৰস্বতী পূজাৰ কাৰণে চবতে মানে ফুল এতিয়া আহি পালোঁ এখন ৰিজৰ্ট তো ইয়াতে কিবা এটা খাই লাগিছেনে আৰু এইখনতে খাই ল'ম আৰু আমি ফুড ভিলা তো গাইজ ফাইনেলি ৰিজৰ্টৰ ভিতৰত আছোঁ আৰু ইয়াত মানে আজি বহুত বেছি ভিৰ হৈছে চাব পাৰে আপোনালোকে দেখাই তো মানে পুৰা এইবিলাক চব চাব পাৰে পুৰা ভিডিঅ' কৰি এইখনতো খোৱা নহ'ল কাৰণ আমি যিটো খাব আহিছিলোঁ এইখনত মানে নাই চিকেন বাটাৰ মছলা নান এইবিলাক একোৱেই নাই খতম হৈ গৈছে কাৰণ আজি সৰস্বতী পূজা যে পুৰা খতম হৈ গৈছে আৰু এতিয়া বেলেগ এখনত যাম আজি মানে খোৱা নহ'বই যেন পাইছোঁ বহুত ভোক লাগি আছে তথাপিও মানে খাব পোৱা নাই আৰু এতিয়ালৈ ইমান বেড লাক তো গাইজ আহি পালোঁ এতিয়া দিচাং ৰিজৰ্ট মানে বহুত কেইখনত গ'লোঁ চবতে মানুহ ফুল ইয়াত এতিয়া পুৰা খাই লওঁ ফাইনেলি দিচাং ৰিজৰ্টৰ পৰা পুৰা খাই লৈ ওলালোঁ আৰু এতিয়া ৰুমত যাম মানে আছিল দিচাং ৰিজৰ্ট এতিয়া যাওঁ আৰু ৰুমত 2 hours later গাইজ ফাইনেলি দিচাং ৰিজৰ্টত কিবা এটা খাই ল'লোঁ আৰু খাই লৈ এতিয়া ৰুম আহি গ'লোঁ মানে ভাবিছিলোঁ আজি সৰস্বতী পূজাত বহুত
ছোৱালী মানে দেখুৱাম আপোনালোকৰ ময়ো চাম ইমান ভাল লাগে চবে সাজি কাচি আহে কিন্তু কি হ'ল আমিতো ডাউনটাউন ইউনিভাৰ্চিটি গ'লোঁ এবাৰ কিন্তু তাত মানে যেতিয়া গৈছোঁ আমাৰ বহুত দেৰি হৈ গৈছে সেইকাৰণে মানুহ দেখি নাপালোঁ বেছি আৰু বাহিৰতো এয়া আৰু ইমান দেখুৱা নহ'ল তো এইখিনি আজি ব্লগটো এইখিনিতে এণ্ড কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাই আছোঁ নেক্সট অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক বাই